এই চালা কুকুৰৰ পুতেক দম আছে নেকি তহঁতৰ? এছ টি পালে যে আমাক মানে অসমৰ পৰা খেদি দিম বুলি কৈছে নহয়। ক'ত খেদিবি আমাক? কুকুৰৰ পুতেক তহঁতে আমাক খেদিবৰ কাৰণে এছ টি বিচাৰি আছ ন অসমত? হা তহঁতে এছ টি পাবলৈ ক্ৰাইটেৰিয়া নাই, তথাপিও তহঁতে অসমখন হাল্লা কৰি আছে কিয়? কুকুৰৰ পুতেক তহঁতে চালা আমাৰ পিছত আহি পেলাই আমাক দম দিবলৈ আছে অসমত। আমি খিলঞ্জীয়া মানুহ হয়, খিলঞ্জীয়া জাতি হয়, গম পাইছ? তহঁতে আমাক তেনেকুৱা দম দিব নালাগে। আমি কাৰো খাহীৰ ভাত আমি খাৰি খাবলৈ যোৱা নাই। তহঁতেহে আমাৰ এছ টিবিলাকৰ অধিকাৰবিলাক খাৰি ল'বলৈ ওলাইছে কিয়? লাজ লগা নাই চালা কুকুৰৰ পুতেক, আমাক তেনেকুৱা দম দিব নালাগে। লাজ লগা নাই চালা। তোৰ বাপেৰে তোক শিকাইছে নেকি তেনেকুৱা কমেণ্ট লিখিবলৈ? হা তোৰ বাপেকে তোক তেনেকুৱা শিকাইছে নেকি ঐ এনেকুৱা কমেণ্ট লিখিবলৈ? আমাক এছ টি পালে বোলে প্ৰথমতে বড়োবিলাক খেদি দিব বোলে। ক'ত খেদিবি তহঁতে আমাক? ক'ত খেদিবি? চবচে পুৰণা আমি বড়ো জাতি চবচে পুৰণা জাতি হয় নৰ্থ ইষ্টৰ অসমত। আহোমসকলে অহাৰ আগতো আমাৰ বড়ো ৰজাসকলে চবচে আগতে ৰাজ শাসন কৰিছিলে। তহঁতে কি বুজি পাবা? দম আছে আমাক খেদিবলৈ? খেদিবচোন আমিও চাই ল'ম একবাৰ।